নমস্কাৰ জিকে হাব বাই কাবেৰীলৈ সকলোকে স্বাগতম মই কাবেৰী হাজৰিকা আজিৰ এই ভিডিঅ'টোত মই অসম তথা ভাৰতৰ ভূগোল সম্পৰ্কে আলোচনা কৰিম বিশেষকৈ কেইখনমান অতি দৰকাৰী জলাশয় বা ৱেটলেণ্ড সম্পৰ্কে আলোচনা কৰিম আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ Question number 1 Tamranga Bill is located in which of the following districts? Tamranga Bill তলত দিয়া কোনখন জিলাত অৱস্থিত? অপচনবোৰ হৈছে অপচন এ বঙাইগাঁও, অপচন বি গোৱালপাৰা, অপচন চি নগাঁও, অপচন ডি মৰিগাঁও আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ বঙাইগাঁও। Tamranga Bill is also known as Tamranga Lake and it is a natural lake situated in Boitamari Circle under Bongaigaon district of Assam. এই Tamranga Billক Tamranga Lake বা হ্ৰদ বুলিও কোৱা হয় আৰু ই হৈছে এটা প্ৰাকৃতিক হ্ৰদ আৰু এই Tamranga বিলখন বঙাইগাঁও জিলাৰ বৈতামাৰী সাৰ্কুলৰ অন্তৰ্গত ইট ইজ কল্ড অৰ্নিথলজিষ্ট পেৰাডাইজ আৰু এই Tamranga বিলক অৰ্নিথলজিষ্ট অৰ্থাৎ পক্ষী বিজ্ঞানীৰ পেৰাডাইজ বা স্বৰ্গ বুলিও কোৱা হয় সেভাৰেল মাইগ্ৰেটৰী বাৰ্ডছ ভিজিট দিছ লেক থ্ৰুআউট দ্য ইয়েৰ প্ৰত্যেক বছৰে অৰ্থাৎ গোটেই বছৰ জুৰিয়ে ইয়াত পক্ষী চাবলৈ মাইগ্ৰেটৰী বাৰ্ডছ যিবোৰ পৰিভ্ৰমী চৰাই সেই চৰাইবোৰ চাবলৈ ইয়ালৈ মানুহবোৰ আহে নেক্সট কুৱেশ্যন India's smallest wetland is located in which of the following states? ভাৰতৰ আটাইতকৈ সৰু যিখন wetland অৰ্থাৎ জলাশয় সেইটো তলত দিয়া কোনখন ৰাজ্যত অৱস্থিত অপচনবোৰ হৈছে অপচন এ আসাম অপচন বি হিমাচল প্ৰদেশ অপচন চি বিহাৰ অপচন ডি কেৰালা আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি হিমাচল প্ৰদেশ Renuka wetland is the smallest wetland site of India. Renuka wetland বা Renuka জলাশয় হৈছে ভাৰতৰ আটাইতকৈ সৰু wetland. It is located in the Sirmaur district of Himachal Pradesh and is a Ramsar site. আৰু এই Renuka wetlandটো হিমাচল প্ৰদেশৰ Sirmaur districtত অৱস্থিত আৰু এই wetlandটো হৈছে এটা Ramsar site. Next question. India's largest wetland site is located in which of the following states? ভাৰতৰ আটাইতকৈ ডাঙৰ wetlandখন তলত দিয়া কোনখন ৰাজ্যত অৱস্থিত অপচনবোৰ হৈছে অপচন এ আসাম অপচন বি হিমাচল প্ৰদেশ অপচন চি ৱেষ্ট বেংগল অপচন ডি আন্দামান এণ্ড নিকোবাৰ আইলেণ্ডছ আৰু শুদ্ধ উত্তৰটো হৈছে অপচন চি ৱেষ্ট বেংগল সুন্দৰবন wetland in West Bengal is the largest wetland of India ভাৰতৰ ৱেষ্ট বেংগলত থকা যিটো সুন্দৰবন ৱেটলেণ্ড এইখন হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ৱেটলেণ্ড ইট ইজ লোকেটেড ইন দ্য গেংগেছ ব্ৰহ্মপুত্ৰ ডেল্টা ইন ৱেষ্ট বেংগল এণ্ড বাংলাদেশ এণ্ড ইট ইজ এ ৰামচাৰ ছাইট আৰু এইটো ব্ৰহ্মপুত্ৰ গংগা যিটো ডেল্টা অৰ্থাৎ বদ্বীপ তাতে এই সুন্দৰবন ৱেটলেণ্ডখন অৱস্থিত আৰু লগতে এই সুন্দৰবন ৱেটলেণ্ডখন হৈছে এখন ৰামচাৰ ছাইট নেক্সট কুৱেশ্যন Which of the following wetlands of India was designated the first Ramsar site of India? তলত দিয়া কোনটো wetland বা জলাশয়ক ভাৰতৰ প্ৰথম Ramsar site হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল অপচনবোৰ হৈছে অপচন এ Bose wetland in Madhya Pradesh option B Silika Lake in Orissa option C Sundarban wetland in West Bengal option D Deepor Bill in Assam আৰু শুদ্ধ উত্তৰটো হৈছে option B Silika Lake in Orissa Silika Lake in Orissa was designated as a Ramsar site in 1981 making it the first wetland in India to be recognized as a wetland of international importance আন্তঃৰাষ্ট্ৰীয়ভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত চিলিকা লেক উৰিষ্যাত থকা এই চিলিকা লেকক 1981 চনত ভাৰতৰ প্ৰথমখন ৰামচাৰ সাইট হিচাপে ঘোষণা কৰা হৈছিল along with Silika Lake Keolado National Park of Rajasthan was designated a Ramsar site in 1981 Silika Lakeৰ লগতে ৰাজস্থানৰ যিখন কেওলাদেউ নেশ্যনেল পাৰ্ক এইখনেও পোনপ্ৰথমবাৰৰ বাবে 1981 চনত ৰামচাৰ সাইট স্বীকৃতি লাভ কৰিছিল নেক্সট কুৱেশ্যন Upper Bill is located in which of the following districts? Upper Bill তলত দিয়া কোনখন জিলাত অৱস্থিত অপচনবোৰ হৈছে অপচন এ বঙাইগাঁও অপচন বি গোৱালপাৰা অপচন চি মৰিগাঁও অপচন ডি কৰিমগঞ্জ আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি গোৱালপাৰা Upper Bill is a natural lake located at Agia village in Gwalpara district of Assam. Gwalpara জিলাৰ আগিয়া গাঁৱত অৱস্থিত এই Upper Bill খন আৰু লগতে it is one of the biggest natural lakes in Lower Assam. আৰু এই Upper Bill নামনি অসমৰ যিবোৰ ডাঙৰ ডাঙৰ জলাশয় আছে সেইবোৰৰ ভিতৰতে এটা নেক্সট কুৱেশ্যন Which of the following is the largest wetland of Assam? তলত দিয়া wetland কেইখনৰ ভিতৰত
অসমৰ আটাইতকৈ ডাঙৰ ৱেটলেণ্ডখন কোনখন অপশ্যনবোৰ হৈছে অপশ্যন এ ওপৰ বিল অপশ্যন বি সোণ বিল অপশ্যন চি তামৰাংগা বিল অপশ্যন ডি নন্দিনী সোণাই বিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সোণ বিল Sonbil is the largest wetland of Assam and is the second largest wetland of Asia. Sonbil হৈছে অসমৰ আটাইতকৈ ডাঙৰ wetland আৰু লগতে এছিয়াৰ দ্বিতীয় বৃহত্তম wetland. It is located in the Karimganj district of Assam আৰু এই Sonbilখন অসমৰ কৰিমগঞ্জ জিলাত অৱস্থিত. Next question. Hatajan Bill is located in which of the following districts? Hatajan Bill তলত দিয়া অসমৰ কোনখন জিলাত অৱস্থিত অপশ্যনবোৰ হৈছে অপশ্যন এ নগাঁও অপশ্যন বি লখিমপুৰ অপশ্যন চি যোৰহাট অপশ্যন ডি কৰিমগঞ্জ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লখিমপুৰ ইট ইজ লোকেটেড ইন দ্য নৰ্থ লখিমপুৰ ডিষ্ট্ৰিক্ট অফ আছাম আৰু এই হাটাজান বিলখন উত্তৰ লখিমপুৰ জিলাত অৱস্থিত ইট ইজ এ ৱেটলেণ্ড এণ্ড এ বাৰ্ড চেংচুৱেৰী জলাশয়টো এটা পক্ষী উদ্যান হয় এখন পক্ষী উদ্যান দ্য বিল ৱাজ ফৰ্মড ফলোয়িং এ মেজৰ আৰ্থকুৱেক ইন 1950 আৰু এই বিলখন 1950 চনত হোৱা যিটো ডাঙৰ ভূমিকম্প তাৰ ফলতে মানে সৃষ্টি হৈছিলে নেক্সট কুৱেশ্যন Deepor Bill, a Ramsar site, is located in which of the following states of India? Deepor Billok Ramsar site হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল আৰু এই Deepor Billখন তলত দিয়া ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত অপশ্যনবোৰ হৈছে অপশ্যন এ বিহাৰ অপশ্যন বি আসাম অপশ্যন চি গুজৰাট অপশ্যন ডি কেৰালা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আসাম Deepor Bill is located in Assam and was declared a Ramsar site on 19th November 2002. Deepor Bill অসমত অৱস্থিত আৰু 2002 চনৰ 19 নৱেম্বৰ তাৰিখে Deepor Billক Ramsar site হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল. It is located 10 km southwest of Guwahati আৰু এই Deepor Billখন গুৱাহাটীৰ পৰা গুৱাহাটীৰ দক্ষিণ পশ্চিম দিশে 10 কিলোমিটাৰ দূৰত অৱস্থিত. Next question. Sandobi Lake was created in which of the following years? Sandobi Lake তলত দিয়া কোনটো চনত গঠিত হৈছিল সৃষ্টি হৈছিল অপশ্যনবোৰ হৈছে অপশ্যন এ 12 জুন 1897 অপশ্যন বি 13 জুন 1897 অপশ্যন চি 14 জুন 1897 অপশ্যন ডি 15 জুন 1897 আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 12 জুন 1897 Sandobi Lake is a natural lake situated in the Kamrup district of Rabha Hasong Autonomous Council. Sandobi Lake হৈছে এটা natural lake, প্ৰাকৃতিক লেক আৰু এইটো অসমৰ কামৰূপ জিলাৰ যিটো ৰাভা হাছং স্বায়ত্তশাসিত অঞ্চল তাত অৱস্থিত. This lake was created during the Assam earthquake on the evening of 12 June 1897 আৰু এই লেকটো Sandobi লেকটো 1897 চনৰ 12 জুন তাৰিখে সন্ধিয়া যিটো ভূমিকম্প হৈছিল অসমত তাৰে ফলস্বৰূপে এই Sandobi Lake সৃষ্টি হৈছিল. The forest went down during that time and the lake was created. আৰু এই ভূমিকম্পৰ ফলত সেই অঞ্চলৰ যিখন হাবি অৰণ্য তললৈ বহি গৈছিল আৰু এই লেকটোৰ সৃষ্টি হৈছিল. Next question. Nandini Sonai Bill is located in which of the following districts? Nandini Sonai Bill এই বিলখন তলত দিয়া কোনখন জিলাত অৱস্থিত অপশ্যনবোৰ হৈছে অপশ্যন এ গোৱালপাৰা অপশ্যন বি বৰপেটা অপশ্যন চি মৰিগাঁও অপশ্যন ডি নগাঁও আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মৰিগাঁও It is situated in the Morigao district of Assam and is one of the notable wetlands in the region আৰু এই Nandini Sonai Bill মৰিগাঁও জিলাত অৱস্থিত অসমৰ মৰিগাঁও জিলাত অৱস্থিত আৰু এই বিলখন সেইটো অঞ্চলৰ এখন লক্ষণীয় বা উল্লেখনীয় বিল বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানেই আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ